হয়, বেদান্ত ওচৰতে কৰা হৈছিলে, কিন্তু কথা হৈছে কি আমি মানে ইয়াৰ বৃক্ষৰোপণ কৰিবলৈ গছ পুলি আনিবলৈ গৈছিলোঁ, আনি ইয়াৰ ঘৰৰ অভিমুখে আহি আছোঁ। আপুনি কি বুলি আনিছে? আপোনালোকে কি বুলি আনিছে? আপুনি এইফালে আহক। কেতিয়াবা আদায় কৰিম। আপুনি কি বুলি পালে? আপুনি কি বুলি পালে? তিতা চপা আৰু হেৰি আৰু আপুনি? তিতা চপা বগী পমা। মোক কি তিতা চপা বগী পমা একো ক'ব নোৱাৰো দেই। তিতা চপা আৰু বগী পমা। আপুনি কি পালে? তিতা চপা। মোৰ এইটো বিখ্যাত মানে বেগটোৰ ভিতৰত ভৰাই আনিছোঁ দেই মই। ভালা ভাইকেইটা লৈ চাওঁ। গছ পুলিবোৰ কোনে আমি চবেই কাইলৈ দিব। কাইলৈ ইউটিউবতে চবৰে। এই আকৌ মোৰ আগত হৈ গ'লগৈ নহয়। মই চাব নহয় জানো। কোনজনী চাব? আঙুলিয়ে ঢাকিছে। হৈ যাব। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, আৰু কোনে কোনে গছপুলি ৰুইছে তাকো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ।